আসসালামু আলাইকুম নমস্কাৰ যেহেতু 2022 বৰ্ষৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ৰুটিন ইতিমধ্যে 11 এপ্ৰিলত প্ৰকাশ পাইছে। ইয়াৰ আগতেও এটা ফেক ৰুটিন আহিছিল আৰু এটা নটিফিকেশ্যনো আহিছিল যে পৰীক্ষাখন পিছুৱাই দিয়া হৈছে বুলি, কিন্তু সকলোৰ অন্তত এতিয়া এটা ফাইনেল ৰুটিন আহিছে। সেই ৰুটিনটো এতিয়াও চৰ্চা চলি আছে ৰুটিনটো ফেক বুলি, কিন্তু ক'ব বিচাৰোঁ যে এইবাৰত অহা ৰুটিনটো ফেক নহয়, একেবাৰে ৰিয়েল। 4 মে'ৰ পৰাই পৰীক্ষা হ'ব। গতিকে আপোনালোকে এই অৰিজিনেল ৰুটিনটো একেবাৰে এছেকৰ মেইন ৱেবছাইটৰ পৰা কেনেকৈ চাব মই আপোনালোকক দেখাই আছোঁ। আপুনি আপোনাৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰক। মই মোৰ ক্ৰম ব্ৰাউজাৰখন অ'পেন কৰি ল'লোঁ। অ'পেন কৰাৰ পিছত ইয়াত যিটো অসম হায়াৰ ছেকেণ্ডাৰী শিক্ষা সংসদৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো চাৰ্চ কৰক। hslc চাৰ্চ কৰি দিয়াৰ পিছত যিটো মেইন ৱেবছাইট আছে যে hslc অফিচিয়েল ৱেবছাইট, তাত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত ডেস্কটপ ছাইট কৰি লওক, সুবিধা হ'ব চোৱাত। কৰি লোৱাৰ পিছত ইয়াত যিটো আপোনালোকে লক্ষ্য কৰক মেনু, তাত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছতে চাইডেৰে দিয়া আছে ইয়াত নটিফিকেশ্যনত ক্লিক কৰক। নটিফিকেশ্যনত দিয়াৰ পিছত অফিচিয়েল নটিফিকেশ্যনছ আছে তাত ক্লিক কৰি দিয়ক। দিয়াৰ পিছত যিকেইটা নটিফিকেশ্যন আছে সকলোকেইটা ইয়াত আহি পৰিছে। গতিকে আপোনালোকে ইয়াত নটিফিকেশ্যন এণ্ড এক্সামিনেশ্যন ৰুটিন ফৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ 2022 যিটো নতুনকৈ আহিছে তাত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত ডাউনলোড কৰি লওক। ডাউনলোড হৈ আছে। গতিকে এইটো হৈছে নটিফিকেশ্যনত কৈছে যে ফৰ্ম ফিল আপৰ যিটো তাৰিখ সেইটো কৈ দিয়া হৈছে, অতি সোনকালে ফৰ্ম ফিল আপ কৰিবলৈ কৈছে। আৰু ৰুটিনটো তাৰ তলপিনে ৰুটিনটো দিয়া হৈছে, একেবাৰে এছেকৰ মেইন পৰ্টেলত দিছে। ইয়াত কোনো ফেক থকাৰ কোনো কাৰণেই হ'ব নোৱাৰে। গতিকে এই ৰুটিনটো ৰিয়েল আৰু